এয়া আমি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আমি মুখামুখি হৈছোঁ। অসমৰ এগৰাকী স্বনামধন্য ব্যক্তি, অসমৰ এগৰাকী অতি সন্মানীয় ব্যক্তি চাও ৰণেন্দ্ৰ কুমাৰ বুঢ়াগোহাঁই ডাঙৰীয়া, আমাৰ গুৱাহাটীৰ স্থানমাৰিস্থিত এক বিশেষ অঞ্চলৰ নিৰ্বাসী তেখেত। অসমৰ এগৰাকী বৰেণ্য ব্যক্তি, এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী তেওঁ বিষয়া, লগতে ৭৫ ঊৰ্ধৰ এগৰাকী বিশিষ্ট ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন কৰ্মৰাজিৰে প্ৰশংসিত হৈ আহিছে। সমাজৰ হকে বিভিন্ন সুন্দৰ সুন্দৰ কাম কৰি তেওঁ ইতিমধ্যে চৰ্চিত হৈ আহিছে। আজি এই বিশেষ ক্ষণত, আজি যিহেতু অসম চুক্তি ৰূপায়ণ হ'ল, এই অসম চুক্তি ৰূপায়ণ এই দিনটো আমাৰ বাবে, সমগ্ৰ অসমৰ বাবে বুলি ক'লে ভুল হ'ব, সমগ্ৰ ভাৰতৰ বাবে এটি ঐতিহাসিক দিন। এই দিনটোত বহুজনে বহু মন্তব্য দিছে। এই ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ ৰণেন্দ্ৰ কুমাৰ বুঢ়াগোহাঁইদেৱে কি অনুভৱ দাঙি ধৰে, কি ক'ব বিচাৰে, আমি এই ক্ষেত্ৰত তেখেতৰ পৰা জানিব খুজিছোঁ। আপুনি কওকচোন, আপুনি এই ক্ষেত্ৰত কি ক'ব খোজে? আজিৰ দিনটো চুক্তিখন হোৱাত মই যথেষ্ট আনন্দিত হৈছোঁ, কিয়নো বহুত কষ্টৰ মূৰত বহুত ল'ৰা মৰিলে, বহুতৰ ঘৰ দুৱাৰ ধ্বংস হ'ল। এনেকৈ তাৰপিছত আজি ৪৪ বছৰ পৰা আৰম্ভ কৰি যিমান আন্দোলন হ'ল, আৰু আলফাৰ লগত এটা বেলেগ চুক্তি ২০১১ চনত হৈছিলে, কিন্তু ইমান হেৰি নহ'ল। আজি আকৌ ১২ বছৰৰ পিছত, তাৰ ১১-১২ বছৰৰ পিছত এতিয়া ২৩ত শেষৰ ফালে যিখন চুক্তি হৈছে, ই কিছু আমাৰ ভাল ফলো আছে, তাৰ মাজত অলপ গণ্ডগোলো হৈ যাব পাৰে। কাৰণ যিহেতু বস্তুটো এটা গ্ৰুপ নাই, when starting is wrong, ending also wrong. যেতিয়া আমি দেখিছিলোঁ যে অসম ছাত্ৰ সন্থাৰ যিবিলাক 85ত যিখন ডাঙৰ সমাৱেশ হৈছিলে দিল্লীত চুক্তি কৰি অহাৰ পিছত ৰাজীৱ গান্ধীৰ লগত, এই বিশাল জনসভাত বহুতকেইজনৰ আমাৰ বহুত ৰূপৰেখা দেখিলোঁ, তাৰে কিছুমান নোহোৱা হৈ গ'ল। সেইখনৰ ঠিক নোহোৱা হৈ গ'ল মানে ইজনে ইজনক ভয় কৰা হ'ল। ৰাজনীতি বৰ সাংঘাতিক বস্তু। পৃথিৱীৰ চব জেগাতে এগ্ৰিমেণ্ট হোৱাৰ পিছতে আকৌ তেওঁলোকৰ ভিতৰতে গুলীয়াগুলি হ'ল। আৰু ঠিক মই এটা উপমা দিব বিচাৰিছোঁ। নগা শান্তি চুক্তিও যিখন হৈছিলে ১৬জন মেম্বাৰে ছাইন কৰিছিলে 63, আৰু সেই 16জন মেম্বাৰৰ 4জনমান বৃদ্ধ বেমাৰত বা বয়স হোৱাৰ কাৰণে মৰিলে, বাকী 11 নে 12জন গুলি খায়ে মৰিছে নিজৰ ভিতৰত। ঠিক গণ পৰিষদ হোৱাৰ পিছতো প্ৰফুল্ল মহন্তই ভিগু ফুকনক ভয় কৰিছিলে, ভিগু ফুকনেও প্ৰফুল্ল, এনেকুৱা বহুত ধৰণৰ বহুত কথা আছে, যাৰ ফলত এই গণ পৰিষদো ধ্বংস হ'ল। আৰু এনেকুৱা হৈ থাকিলে ৰাইজৰ কাৰণে অসুবিধা যদি হয়। তাৰোপৰিও মই আৰু এটা কথা কওঁ যে দূৰৰ পৰ্বত সদায় শুৱনি। আমি যদি মহাভাৰতলৈ চাওঁ, তেতিয়া শকুনিৰ যিটো পাৰ্ট প্লে, একে পাৰ্ট প্লে যেন দিল্লীত আজি কাৰো নাম নকওঁ, একে পাৰ্ট প্লেটোৱে হৈছে। শকুনিয়ে পাণ্ডৱৰ বিৰুদ্ধে কোৱা যেন দেখুৱাইছে, কিন্তু কৌৰৱৰ সমৰ্থনত কৰিছে, কিন্তু অন্তৰেৰে পাণ্ডৱৰ সমৰ্থনতহে তেওঁ এনেকুৱা এটা কেঅছ, এটা মানে হেৰি কৰি উঠাইছিল। তথাপিও এই নৰ্থ ইষ্ট ৰিজন, অসমকে ধৰি এই গোটেই ভূমণ্ডল এটা বেলেগ কেটেগৰীৰ জেগা, বেলেগ ৰাজ্য, ইয়াৰ গোটেই মংগোলীয় জনগোষ্ঠীৰে ভৰপূৰ। এই অঞ্চলটো ভাৰতৰ আন কোনো অঞ্চলৰ লগত নিমিলে। সেইকাৰণে নৰ্থ ইষ্ট ৰিজন কোনো দিনো মানে ইণ্ডিয়া বুলি কোৱা নাছিলে, ব্ৰিটিছেও এটা ছেপাৰেট কেটেগৰীত ৰাখি থৈছিলে। এতিয়া যিহেতু ইয়াত গোটেই মংগোলীয় জনগোষ্ঠীৰ মানুহ কালি যদি অফেণ্ডেড হৈ যায়, তেতিয়াহে আটাইতকৈ ডাঙৰ সত্যটোকতো কোনেও লুকুৱাই থ'ব নোৱাৰে। যিমানেই কীৰ্তন গাওঁ, যিমানেই বেদৰ শ্লোক নামাৰক লাগে, সত্য কথাটো কোনেও লুকাই থ'ব নোৱাৰে, সত্যটো ওলাই পৰিবই। এতিয়া বৰ্তমান গোটেই পৃথিৱীত আমাৰ চাৰিওফালে, ইফালে আছে বাৰ্মা, ইফালে আছে চাইনা, ইয়াতো ইণ্ডিয়া গভৰ্ণমেণ্টে বহুত টেন্সত আছে। এতিয়া তেওঁ যিমান পাৰে সোনকালে তেওঁলোকে সমাধান কৰিবলৈ চেষ্টাহে কৰিছে, কিন্তু কৰিব যে পাৰিব সিও
অদূৰ ভৱিষ্যতৰ কাৰণে বৰ ডাঙৰ সমস্যা হৈ ৰ'ব। তথাপিও আমি ভাবোঁ গোটেই সমূহ জনগোষ্ঠীবিলাকৰ ডেভেলপমেণ্টৰ কাৰণে যদি অন্তৰাত্মা শুদ্ধ কৰি কাম কৰে তেতিয়াহ'লে সুফল পাব। যদি ইজনে ইজনক লেং মাৰিব বিচাৰে, দবাব বিচাৰে, যিটো অসমীয়া সমাজত চলি আহিছে, এটা সমাজৰ এটা অংশই আন এটা অংশক মানে মানুহক মানে দবাব বিচাৰে, গৰকি থ'ব বিচাৰে, কিন্তু সেইটো কৰিলে ই অদূৰ ভৱিষ্যতে এটা ডাঙৰ ইতিমধ্যে কেঞ্চাৰৰ নিচিনা হৈয়ে আছে আৰু বহুত যিটো আমি মুখৰে মই ক'ব নোৱাৰোঁ আৰু এতিয়া। হ'লেও আমি আশাবাদী, মই যদিও এতিয়া 80 বছৰ হ'বলৈ বেছি দিন নাই, আশাবাদী যে এদিন শান্তি ঘূৰি আহিব আৰু বয়সস্থ মানুহবিলাকৰ লগতো আলোচনা কৰিব লাগে। যত এনেই ওপৰতে বগা কাগজ এখনত কিবা ৰং সানি দিয়াৰ দৰে যদি কোনোবা আহি ক'ব বিচাৰে অসমৰ বিষয়ে বা অসমীয়া সমাজৰ বিষয়ে, সেইটো তেওঁ যিমান লিখা পঢ়া নকৰক, তেওঁৰ ডিগ্ৰীৰ কাম নাই। গতিকে সেই চাব লাগিব, নৰ্থ ইষ্ট ইজ নট এ হোৱাইট পেপাৰ, এনিবডি কেন কাম এণ্ড গিভ দ্য কালাৰ। এই কিন্তু সেইটো চলি আছে গোটেই ইণ্ডিয়ান ভাৰতবৰ্ষৰ স্বাধীনতে অসমৰ গোটেই নৰ্থ ইষ্টৰ ৰিজনৰ অৱস্থাটো কেনেকুৱা আছিলে। আজি ৭৫ বছৰ স্বাধীনতাৰ পিছতহে এইবিলাক দেখিছে। এনেকৈ মোকতো নগাবিলাকে সোধে, নগা মোৰ বন্ধুবিলাকে, বুঢ়াগোহাঁই ইয়ৰ আছাম বিকামিং এ লেণ্ড অফ ব্লেক পিপুল। কথাটো একদম মিছাও নহয়, হয়। আৰু সেইকাৰণে আমি সেইটোত বহুতৰ, মই যেনেকৈ অনুভৱ কৰিছোঁ এনেকৈ বহুতেই অনুভৱ কৰি আছে যে ৱেডাৰ ইট ইজ এ ৰাইট অৰ ৰং। আমাৰ ইমান মোৰ নিচাদুহাত, মামাহাত, দদাইহাত কংগ্ৰেছ কৰি মৰি গ'ল। এসময়ত আহোম সভাৰ মানুহ আছিলে, আহোম সভাখন কংগ্ৰেছত জইন হ'ল। সেইকাৰণে যিখিনি আহোম মানুহে কংগ্ৰেছত জইন হ'ল তেওঁলোক কমিউনিষ্ট হৈ গ'ল। সেই কংগ্ৰেছ কমিউনিষ্ট সেইটো এটা ডাঙৰ ক্লেছ আমাৰ নিজৰ পৰিয়ালৰ ভিতৰতে। ইঘৰে ইঘৰৰ ঘৰত ছোৱালী বিয়া নিদিয়ে, অহা যোৱা নকৰে। এতিয়া মই ভাবোঁ যে সঁচাটো সদায় মানিব লাগিব। তোমালোকে এছাম মানুহক ইগন'ৰ কৰি একেবাৰে আন্ধাৰত থৈ পেলাই একো সুফল নোপোৱা। সেইকাৰণে বয়সস্থ মানুহ আমি যিবিলাক, মই পাহাৰত 21 বছৰৰ পৰাই মই গোটেই পাহাৰে পাহাৰে ঘূৰি ফুৰোঁ, একদম ডিপ জংঘল। সঁচা কথা ক'ব গ'লে ক'ত কেনেকৈ আছাম ৰাইফল কেনেকৈ থাকে, আণ্ডাৰগ্ৰাউণ্ড নগা কেনেকৈ থাকে, বৰ্ডাৰত যাবলৈ কেনেকুৱা। ইট ইজ নট ইজি। মানুহে কয় যে বৰ্ডাৰ ক্ৰছ, ন, ইট ইজ নট ইজি টু ক্ৰছ দ্য বৰ্ডাৰ। আছাম নাগালেণ্ড বৰ্ডাৰে ক্ৰছ কৰিব নোৱাৰে। ইট ইজ নট ইজি। আকৌতো ইণ্ডিয়া আৰু ম্যানমাৰলৈ যোৱা বা চাইনালৈ যোৱা এই থ্ৰু এজেণ্টৰ থ্ৰুৱেদিয়ে যাব পাৰে, এনেই কেতিয়াও নোৱাৰে। সেইকাৰণে বহুতে কয় মই ম্যানমাৰত গৈছিলোঁ। আৰে তুমি গৈছিলোঁ বুলি ক'লেই নহ'ব নহয়, মই চাইনা বোলে দেখি আহিছোঁ। এজনে মোক কৈছিলে বমডিলাৰ পৰা বোলে বাইনাকুলৰে চাইনিজ আৰ্মি দেখি থাকে। মই তেতিয়া হাঁহি মাৰি কৈছিলোঁ বমডিলা কিমান হাইট আৰু কিমান দূৰৰ, বহুত দূৰত চাইনা বৰ্ডাৰ আছে। বমডিলা টুৱাঙৰ ওচৰত হ'ব, কিন্তু বমডিলাৰ পৰা টুৱাং বহুত দূৰ, বহুতো হাই ওখ জেগা। ওপৰতে কৈ দিয়া মানুহ বহুত মানুহ আছে যিয়ে হয়তো অৰুণাচল দেখাই নাই, তেওঁ এনেই মানে নাগালেণ্ড দেখাই নাই। চাব গ'লে কিছুমান কথাত নগাই হওক অৰুণাচলীয়ে হওক বহুত ভাল আমাৰ অসমীয়া মানুহতকৈ। অসমীয়া মানুহে এতিয়া আটাইতকৈ দগাবাজ, মানে খালী দগাবাজি কথা ওপৰতে খাইছে। কি সাহিত্য হওক, কি কিবা হওক, সংস্কৃতিত হওক বা পলিটিক্সতে হওক, গোটেই is a plotting people. It is now Assamese ruled by plotting Assamese. উপঙি থকা মানুহে কালিলৈকে সি বাংলাদেশী, আজি সিহে মোক ওলোটাই অসমীয়া জাতিটোৰ কথা ক'বলৈ আহে। এনেকুৱাও হৈ আছে। তেনেবিলাকক যদি মূল্য দিয়ে তেতিয়া দেশখন এনেই খতম হৈ যাব। ইতিমধ্যে মাজুলী আৰু দুদিনমান আছে বৰপেটা সত্ৰ ধ্বংস হৈ যাব। বৰপেটা সত্ৰ কিয়নো বেয়া বেয়া মানুহবিলাক সত্ৰত সোমাই গৈছে। ইন দ্য নেম অফ ৰিলিজন।
বেয়া মানুহ মাজুলীত ইয়াৰ পৰা গৈ পেলাই মাজুলীত হেৰি সত্ৰবিলাকত সোমাইছে কিন্তু তেওঁলোকৰ হেৰি ষ্টাৰ্টিং পইণ্টটোৱেই বেয়া তেওঁলোক দুদিনমানতে অসমীয়া হৈছে তেওঁলোকে একোৱেই নাজানে সেইকাৰণে মাজুলীও ধ্বংস হ'ব বৰপেটা সত্ৰ ধ্বংস হ'ব আন নালাগে মুকলমুখ এইটো কি আছে যে ভয়গীত মাধৱ মন্দিৰ তাৰপিছতে যে কি বুলি কয় হাজোৰ পুৱা মক্কা মানে বেয়া মানুহ সোমাই গৈছে এই অনুষ্ঠানবিলাকত যাৰ ফলত অতীজৰ যিবিলাক মানুহ ভাল আছিলে সেইচব মানুহ নোহোৱে আৰু এই নতুন মানুহবিলাকে এটা এছাম মানুহ আছে পুৱা মক্কা বহু দিনৰ পৰা নহয় ব্ৰিটিছে বনোৱা জেগা পুৱা মক্কাটো ব্ৰিটিছে দেখিলে আৰ্মিত থকা মানুহবিলাক প্ৰায়বিলাক মুছলমান আছিলে বাহিৰৰ এনেকৈ তেওঁলোকে মক্কালৈ কেলৈ যাব লাগে এপোৱা মাটি আনি পেলাই সেইটো এটা বৰ ডাঙৰ পলিটিক্স আহোমে যেনেকৈ সত্ৰ বনাই দিছিলে মাজুলীত সেইটো এটা পলিটিক্স ডাঙৰ আজি মাজুলীত সত্ৰ বনাই দিয়া আহোমকে আজি চবেই লে চে কৰে মই নিজেও এজন বুঢ়াগোহাঁই মোৰ বংশৰ হাজোত ককা এইবিলাক হৈছে আতন বুঢ়াগোহাঁই যেতিয়া সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে তেখেতে 4 সত্ৰ বনাই দিছিলে এটা আউনীআটী কমলাবাৰী দক্ষিণপাট গড়মূৰ এই 4খন সত্ৰ তাতে 2খনমান বৈষ্ণৱী 2খনমান শাক্ত তাতো সেও এটা ডাঙৰ ৰাজনীতি কিন্তু শেষত সেই গোটেই মহন্তবিলাকক আনিছিলে বেংগল আৰু উৰিষ্যাৰ পৰা আজি তেওঁলোকে আমাৰ ডাঙৰ শত্ৰুতা কৰিছে এগেইনষ্ট দ্য আহোম আৰু কিন্তু সত্যটো কেতিয়াও লুকাই থ'ব নোৱাৰে সেইকাৰণে এই যিটো এতিয়া চুক্তি কৰিবলৈ গৈছে বা অলৰেডি হ'ল ই কিমান কাৰ্যকৰী হ'ব সেইটো সময়ে ক'ব এতিয়ালৈকে আমি নিউজত শুনিছোঁহে তাৰমানে টিভিত শুনা পাইছোঁ কালিলৈ যেতিয়া আমি গোটেই বস্তুখিনি লিখিতভাৱে পাম তেতিয়া আমি অনুভৱ কৰিব পাৰিম প্ৰত্যেকটো শব্দৰ অৰ্থ কিয় এইটো ইউজ কৰিলে তাৰপিছত আমি জানিব পাৰিম এই কিমান সফল হ'ব পাৰে কিন্তু ৱেৰ দেয়াৰ ইজ এ ষ্টাৰ্টিং ইজ ৰং এণ্ডিং অলছ' ৰং যিমানে ফুটনি কৰিলেও একো লাভ নাই পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশত হৈছে প্ৰথমতে এজন মানুহ যদি প্ৰেচিডেণ্ট হৈছে 3 মাহৰ পিছত কৈছে নহয় হি ইজ নট এ ফুল ব্লাডেড আৱাৰ কাণ্ট্ৰি পিপুল অফ আৱাৰ কাণ্ট্ৰি হি ইজ এ হাফ ব্লাডেড হি শুড বি আউট এনেকুৱা গোটেই ইউৰোপতে হৈছে তেনেকুৱা ইয়াত হ'বলৈ কি ডাঙৰ এনেকৈ সেইটো কি হ'ব সেইটো কোনেও গোষ্ঠীক ধ্বংস কৰিব নোৱাৰে যেনেকৈ এতিয়া মানুহ গৰজি হৈছে ৰাজপুত বুলি কোনোবাই জাত বুলি কোনোবাই এতিয়া অসম দেশত মই আহোম বুলি ক'লে বহুতে বেয়া পায় এইটো আৰে তোমালোকে পোৱা তোমালোকৰ দেশতেই দেখোন সেইবিলাক ডাঙৰ ধন্যবাদ ৰণেন্দ্ৰ কুমাৰ বুঢ়াগোহাঁই